হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমি আহিছোঁ আজি বিয়াৰ জুৱেলাৰী চাবৰ কাৰণে, আৰু ভিডিঅ'বিলাক দেখি গম পাইছে নিশ্চয় বিয়া পাইছেহি। তো আহিয়ে মোৰ চকুত পৰিলে এই ছেটটো, আৰু এই নেকলেছডাল যে সেইডাল গ'ল্ড আৰু প্লেটিনামৰ হয়। দেখিবলৈ কিন্তু বহুত ভাল লাগিছে। ওচৰৰ পৰা আপোনালোকে ভিডিঅ'ত কেনেকুৱা দেখিছে নাজানো। আৰু প্ৰাইচটো শুনকচোন। 180 ওপৰতো নে দুটা মিলাই? অকল ওপৰতো ন? তাত যিমান ধুনীয়া প্ৰাইচটো সিমানেই ধুনীয়া, আপোনালোকে শুনিলেই। আৰু এইবিলাক আছে পেণ্ডেণ্ট, আপোনালোকে ছিংগল চেইনৰ লগত পিন্ধিব পাৰে। আৰু এইবিলাক ধুনীয়া ধুনীয়া ছেট উলিয়াই দিছে। এই চকাৰডাল চাওকচোন, ইমান মৰম লাগিছে। আৰু চকাৰবিলাক এতিয়া এনেও ট্ৰেণ্ডত আছে, আৰু মোৰ বহুত বেছি ভাল লাগে। আৰু এইডালৰ ডিজাইনটো বহুত বেছি ভাল লাগিছে। আৰু প্ৰাইচটো অলপ হেভিয়ে হ'ব, কাৰণ এইডাল ৱেইট আছে। আৰু মই ভাবিলোঁ ইমান ধুনীয়া লাগিছে, লগাই চাওঁ মোৰ ডিঙিত কেনেকুৱা লাগে। কিন্তু মোৰ এটাই প্ৰব্লেম যে মোৰ ফেচটো অলপ বেছি ডাঙৰ, সেইকাৰণে চব বস্তুৱে মানে ডিঙিত জুৱেলাৰীবিলাক চবেই ভাল নালাগে। ইমান ধুনীয়া চকাৰডাল, কিন্তু মোৰ মুখখনৰ লগত মানে মেচিং নাই কৰা নেকি, মোৰ তেনেকুৱা ফিল হ'ল। কিন্তু চকাৰডাল বহুত বেছি পচন্দ হৈছিলে। এইডালৰ প্ৰাইচটো 145 মানৰ ভিতৰত আহি যাব। আকৌ নতুন এডাল ট্ৰাই কৰিলোঁ, এইডাল কিন্তু ভাল লাগিছে। এইডালতকৈ অলপ বেছি মানে ডিঙিটো অলপ স্পেচ লৈছে, মোৰ ভাল লাগিছে। এই চকাৰডালৰ দামটো হৈছে 1,29,900, মানে 130 হ'বগৈ। আৰু মোৰ ডিজাইনটো বহুত বেছি ভাল লাগিছে। আৰু ভালকৈ মন কৰিলে দেখা পাব যে এইটো বাটাৰফ্লাই ডিজাইনত আছে চকাৰটো। আৰু এই হেভি সীতাহাৰডাল চাওকচোন, ভাল লাগিছে। 2,51,600। এই সীতাহাৰডালৰ দাম 2,51,600 ৰুপিজ। আৰু মোৰ দুইডালেই বৰ ভাল লাগিছে। ডিজাইনকেইটা দেখিবলৈও ভাল লাগিছে। এইটো 1,07,000। এইডালো ভাল লাগিছে চাওকচোন, ডিজাইনটো 1,07,000 ৰুপিজ। ধুনীয়া ডিজাইনৰ সীতাহাৰবিলাক মোৰ বহুত বেছি ভাল লাগে, কিন্তু মোৰ ফিয়েন্সে সীতাহাৰ যিকোনো ডিজাইনতে বেয়া পায়। সেইকাৰণে সীতাহাৰটো কেঞ্চেলেই হয়। মই জাষ্ট এনেই চাইছোঁ আৰু আপোনালোককো দেখাইছোঁ। এই সীতাহাৰডাল চাব দেই, এইডাল ইমান ধুনীয়া চাওকচোন। আৰু এইডাল 2 লাখৰ ওপৰতে আহিব, কাৰণ অলপ ৱেইট আছে। এপ্ৰক্স কিমানমান আহিব? 1 মান পাবগৈ নে? পাবগৈ ন? নাথাকে লগত 85 মান আহি যাব চাগে এইটোৰ। এডালত 54,000 ৰুপিজ পৰিব বুলি কৈছে। আৰু চিম্পলত বেয়া লগা নাই, ভালেই লাগিছে। আৰু যিসকলে চিম্পলকৈ বিচাৰে তেওঁলোকে ল'ব পাৰে। এই নেকলেছডালৰ ডিজাইনটো মই ভিডিঅ' এটাত পাইছিলোঁ, আৰু মই স্ক্ৰীনশ্বট মাৰি দেখাইছিলোঁ। আৰু এইডালৰ দামটো বহুত বেছি হয়। 2,61,000 এইটো। যিকেইডাল নেকলেছ মোৰ ভাল লাগিছে, সেইকেইডালৰ প্ৰাইচবিলাকহে মই আপোনালোকক সুধি জনাইছোঁ। আৰু কিছুমান মই সোধাই নাই প্ৰাইচবিলাক। 1,70,800। এই নেকলেছডালো ভাল লাগিছে, মই ট্ৰাই কৰি চাওঁ বুলি ভাবিছোঁ। ডিজাইনটো মোৰ বহুত পচন্দ লাগিছে। খাব গৈছে নেকি? 2,95,500। এইডালৰ প্ৰাইচটো শুনিলেই নহয়, 2,95,500 ৰুপিজ। আৰু বহুত ধুনীয়া লাগিছে এইডাল। ফিংগাৰ ৰিংবিলাক দেখিছেনে, ইমান ধুনীয়া ধুনীয়া হয়। ব্ৰাইডেল কালেকশ্যন, আৰু প্ৰাইচবিলাকো অলপ বেছিয়ে হয়। বেছি মানে নৰ্মেল আপোনাৰ জুৱেলাৰীতকৈ হলমাৰ্কৰ এনেও বেছিয়ে হয়, মেকিং চাৰ্জটো বেছি থাকে। আৰু এইবিলাক 44, 45, 50 বা তাতকৈ ওপৰত গৈ থাকিব, যদিহে ডিজাইন আৰু ৱেইটটো বাঢ়ি যায়। আগতে এটা ভিডিঅ' দেখিছিলোঁ, আৰু ব্ৰাইডেল ডাঙৰ ৰিংটো 30,000ত পাই বুলি ভাবিছিলোঁ। তো মই সেই হিচাপত মই 30 মানতে পাম বুলি ভাবিছিলোঁ, কিন্তু দামবিলাক বহুত বেছি। যোনটো 30ত দেখিছিলোঁ, সেইটো ইয়াত 70-80 মান পৰি যাব। আৰু নৰ্মেল যোনকেইটা আছে সেইকেইটাতো 45ৰ ওপৰতে যাব। কিন্তু কালেকশ্যনবিলাক ধুনীয়া আছিলে ব্ৰাইডেল ৰিঙৰ। বহুত নইজ হৈ আছে, আৰু কিছুমান কাষ্টমাৰ আহিছে, আৰু মিউজিক বাজি আছে বেকগ্ৰাউণ্ডত। তো সেইকাৰণে বস্তুবিলাক মিউট কৰি দিবলগীয়া হৈছে। আৰু ৰিংবিলাকৰ প্ৰতিটোৰে প্ৰাইচ সোধা নাই, মোৰ যোনটো ভাল লাগিছে মই তেনেকৈ লৈছোঁ। আৰু এইবিলাক ইয়েৰিং চাওকচোন, ইয়েৰিংবিলাক
55,700. 55,700. ইয়াৰিঙৰো বহুত কালেকশ্যন আছে। আপোনাৰ নেকলেছডালৰ লগত মিলাইহে ল'ব লাগিব, সেইকাৰণে যি টি পচন্দ কৰিলেও নহ'ব, কাৰণ মিলিব লাগিব আপুনি কি নেকপিচ লয়। আৰু তেনেকৈ মিলাই পেলাই ল'ম বুলি ভাবি চাইছোঁ, একো ধৰিবই পৰা নাই, কাৰণ বহুত কালেকশ্যন যেতিয়া উলিয়াই দিয়ে একো ধৰিবই। 3,19,500. 3,19,000 আৰু 86,600. এইকেইটাই বেছি ভাল লাগিছে আগতে লোৱাকেইটা। ভাল লাগিছে নেকি? এইটো কিবা কিনা টাইপৰ লাগিছে নে? 6,98,500. 6,98,000 মানে 7 লাখ দুটা মিলাই মেলি। লাখ টকীয়া গহনা দুডাল ময়ো ভাবিলোঁ ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে। লওঁ নলওঁ পিছৰ কথা, দামটো বহুত বেছি হৈ গৈছেগৈ, মানে বাজেটৰ বাহিৰত হৈ গৈছে, তথাপিও পিন্ধি চাওঁ কেনেকুৱা লাগে দেখাত। নেক্সট আহিলোঁ দৰাৰ আঙুঠি চাবৰ কাৰণে, কাৰণ সেইটো নহ'লেতো বিয়া নহ'বই। আৰু চাওকচোন কালেকশ্যনবিলাক, ধুনীয়া ধুনীয়া আঙুঠিয়ে আছে আজিকালি ডিজাইনৰ। কিমান হ'ব এইটো? 25,200. 25,200। এই দুডাল চাওকচোন, এই দুডালৰ ডিজাইনটো অলপ ইউনিক হয়, মানে নৰ্মেলি যিবিলাক নেকলেছ থাকে তো নেকপিচবিলাকতকৈ অলপ ডিফাৰেণ্ট হয়। ভাল লাগিছে দুইডালে। এডাল নে ইডাল? 2,06,600. ইয়াৰ জুৱেলাৰীৰ প্ৰতিটো ডিজাইনেই ভাল লাগিছে, মানে কালেকশ্যনবিলাক সঁচাই বহুত ধুনীয়া হয়, আৰু আমিও কনফিউজ হৈ গৈছোঁ চইচ কৰাত, মানে প্ৰতিটোৱে ভাল লাগিছে। এইটো ব্ৰঞ্জৰ ওপৰত ন? কিমান কৈছে এটা নে দুপাত? কিন্তু ব্ৰঞ্জৰ বেংগলছবিলাক এক্সচেঞ্জ কৰিব নোৱাৰি, আৰু এইবিলাক হৈছে পিয়'ৰ গ'ল্ডৰ, কমপ্লিট গ'ল্ড, আৰু এইবিলাক 1.5 লাখ 2 লাখ 2.5 লাখ মানে ওপৰত গৈ থাকিব, আৰু 1.5 লাখৰ তলত নহ'ব গোটেইবিলাক। আৰু ধুনীয়া লাগিছে খাৰুবিলাক, চবৰে ডিজাইনবিলাক। এই টিকলি ইয়েৰিংযোৰ ইমান মৰম লাগিছে, একেবাৰে অকণমানি হয় দেখাত। এই সীতাহাৰডাল আৰু চৌকাৰডাল চাওকচোন, ইমান ভাল লাগিছে, আৰু সীতাহাৰৰ ডিজাইনটোও ভাল লাগিছে। এয়া কিছুমান ইয়েৰিং, আৰু সৰু সৰু আছিলে, ধুনীয়া লাগিছিলে কালেকশ্যনবিলাক। 26,700. কোনটো? ওপৰটো? এইটো মানে তলত চবটো লগত মিলি যাব. 26,000। ঠিকে আছে, এইটো বেয়া নহয়। ইয়েৰিংযোৰ বাৰু কেনেকুৱা লাগিছে? এইযোৰ 26,700 ৰুপিজ হয়। মই 10,000ৰ ভিতৰত এযোৰ ইয়েৰিং বিচাৰিছিলোঁ ৰেগুলাৰ ইউজৰ কাৰণে, কিন্তু 10,000ত নাহিব বুলি ক'লে। আৰু ইয়াৰ জুৱেলাৰীবিলাক আপুনি যদি এক্সচেঞ্জ কৰে তো GST প্লাছ মেকিং চাৰ্জটো এক্সক্লুড কৰি বাকী কাৰেণ্ট প্ৰাইচটো দি দিব। আৰু চাওকচোন, এইবিলাক ধুনীয়া ধুনীয়া লকেট হয়, চিম্পল চেইনৰ লগত আপোনালোকে মেচিং কৰি পিন্ধিব পাৰে। এইবিলাক ব্ৰাইডেল ৰিং, ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আৰু এই ছেটটো 98-99ৰ ভিতৰত আহি যাব। আৰু আমিও বহুতখিনি কালেকশ্যন চালোঁ, তাৰ মাজতে আপোনালোকক কিছুমান দেখুৱালোঁ, আৰু কিছুমান থাকিও গ'ল দেখাবৰ কাৰণে। 50,000ৰ ওপৰত জুৱেলাৰী কিনিলে গ'ল্ড কইন দিছে, মানে এটাকে। যদি আপুনি 50,000 কৰে তো আমিও কেইটামান পালোঁ, এতিয়াই কৈ নিদিওঁ বাৰু কেইটা পালোঁ। ভিডিঅ'টো শেষত কৈ দিছোঁ যে আমি আহিছিলোঁ ৰত্নাঞ্জলি জুৱেলাৰ্ছ গুৱাহাটী, আৰু কি ল'লোঁ নাজানো, ডিজাইন ভালে ল'লোঁ নে বেয়া ল'লোঁ, বিয়াৰ ভিডিঅ'বিলাকত দেখা পাব, এতিয়াই দেখাই নিদিওঁ। জোৰোণৰ ভিডিঅ'বিলাক চাব আপোনালোকে, আৰু যদিহে কালেকশ্যনবিলাক ভাল পালে তেনেহ'লে জনাব, আৰু ভিডিঅ'টো যদি চাই ভাল পালে অলপ হ'লেও, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু দৰাৰ আঙুঠিটো আপোনালোকক মই দেখাব পাৰোঁ বাৰু। এইটো আনিছিলোঁ মাণিক চেণ্ডৰ পৰা, আপোনালোকক দেখাই দিওঁ। আৰু মাণিক চেণ্ডত এতিয়া যিহেতু দিৱালী ফেষ্টিভ ছিজন হৈ আছে, তো সেইকাৰণে এটা গিফ্টো দিছে, আৰু গিফ্টটো আপোনালোকক দেখাম বাৰু। প্ৰথমে ৰিংটো দেখাই লওঁ দৰাৰ। ধৰিব পাৰিছে নাই বাৰু? কেনেকুৱা দেখিছে ক'ব দেই, বেছি দূৰৰ পৰা ভালকৈ
ফ'কাছ কৰিব পৰা নাই চাগে। ময়ে পিন্ধি দেখাই দিছোঁ দৰাক পিন্ধোৱাৰ আগতে মোৰ হাততে, আৰু মোৰ কিন্তু ভাল লাগিলে। মই দৰাকে পচন্দ কৰিব দিছিলোঁ, সি নিজে এইটো পচন্দ কৰিলে, তো সেইকাৰণে এইটোৱে আনিলোঁ। আৰু এটা গিফ্ট দিছিলে, গিফ্টটো পিছত খুলি চালোঁ, গম পালোঁ যে এটা কালাৰ চেঞ্জিং এলাৰ্ম ক্লক হয়। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগত